আজি দেওবাৰ, আগবেলাটো ৰুমতে কটাই আবেলি 2মান বজাত এবাৰ অফিচলৈ বুলি ওলালোঁ। কাইলৈ আছাম ষ্টেট চাফাই কৰ্মচাৰী কমিশ্যনৰ এখন মিটিং আছে। তাৰেই আগতীয়া প্ৰস্তুতিৰ বাবে আজি এবাৰ অফিচলৈ যাব লগা হ'ল। তাত 2 ঘণ্টামান কটাই মই ওলালোঁ বঙাইগাঁৱৰ বিসৰ্জন ঘাটলৈ। এতিয়া ঘাটটোৰ নাম জুবিন গাৰ্গ উদ্যান কৰা হৈছে। আজি ৰাতিপুৱা দৌৰিব যোৱা নহ'ল। অৱশ্যে ইচ্ছা কৰিয়ে যোৱা নাছিলোঁ। ভাবিলোঁ অফিচৰ পৰা বাহিৰে বাহিৰে আজি ইয়ালৈ আহিম। ইয়াত এটা ডাঙৰ পুখুৰীৰ পাৰে পাৰে ৱাকিং জ'ন বনাই থোৱা আছে। ৱাকিং ট্ৰেকটোৰ দৈৰ্ঘ্য 668 মিটাৰ। মাজত এটা মিউজিকেল ফাউণ্টেইনো আছে। সেইটো অৱশ্যে আবেলিহে চলোৱা হয়। তাত প্ৰায় 3 কিলোমিটাৰমান দৌৰি মই ওলাই আহিলোঁ হাইৱেৰ ফালে। তাত এনে অলপ সময় ড্ৰাইভিং কৰিলোঁ। এনেকৈ কেতিয়াবা উদ্দেশ্যহীনভাৱে গাড়ীখন লৈ ওলাই আহি ইফালে সিফালে ঘূৰি ফুৰাৰ এটা অভ্যাস মোৰ নথকা নহয়। ৰুমলৈ উভতাৰ পথত ষ্ট্ৰীট লাইটবোৰ জ্বলি উঠিছিল।